মই ভাগ্যৱান বৰাই কেমেৰা পাৰ্চন ভাগ্যৱানৰ লগত তন্ত্ৰমন্ত্ৰ খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তিনিজন বিশেষ ব্যক্তিক আপোনালোকৰ মাজলৈ আমি লৈ আহিম। আজি তন্ত্ৰমন্ত্ৰ খবৰত আপোনালোকৰ মাজত থাকিব বিশিষ্ট ৰাজনীতিবিদ জি পাম আমি খাম দলৰ নেতা আপোনালোকৰ সকলোৱে চিনাকি বিধান বৰবৰা, তাৰে এজন কীৰ্তি ছাত্ৰ যিজনে মেধাৰ বলত খলকনি সৃষ্টি কৰিছে। আজি তন্ত্ৰমন্ত্ৰ খবৰত আপোনালোকৰ মাজলৈ লৈ আহিম এজন প্ৰখ্যাত সাহিত্যিক, বহুতো বঁটাৰে পুৰস্কৃত ৰসমধুৰ শইকীয়া। এয়া আমি উপস্থিত হৈছোঁ সেই জি পাম নিজে খাম দলৰ নেতা বিধান বৰবৰাৰ বাসভৱনত। পোনপটীয়াকৈ আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ, তন্ত্ৰমন্ত্ৰ খবৰলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ নমস্কাৰ। ময়ো আপোনালোকৰ তন্ত্ৰমন্ত্ৰ খবৰৰ সকলো সদস্যলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জি পাম আমি খাম দলৰ আপুনি মুখপাত্ৰ। আপুনি ইমান ব্যস্ততাৰ মাজত আমাক অকণমান সময় দিয়াৰ বাবে আপোনাক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। জি পাম আমি খাম দলৰ উদ্দেশ্য আৰু পৰিকল্পনাৰ বিষয়ে আমি অকণমান জানিব বিচাৰিম আপোনাৰ পৰা। জি পাম আমি খাম দল সম্পূৰ্ণ জনতাৰ। ইয়াৰ বৃহৎ নীতি আৰু আদৰ্শ আছে, কিন্তু কি নীতি নিৰ্দেশনা আছে এইটো কিন্তু মই জনাব নোৱাৰিম। জি পাম আমি খাম এইটো জনতাৰ দল হয় জানো? আমিয়েই জনতা। আমাৰ লগত যিসকল থাকিব তেওঁলোকে খাবলৈ পাব, আৰু আমাৰ লগত যিসকল নাথাকিব তেওঁলোকেতো আৰু খাব নাপাব না। আমাৰ তিনিটা সমস্যা: বানপানী, জনসংখ্যা বৃদ্ধি আৰু নিবনুৱা সমস্যা। আপোনালোকৰ দলে এই তিনিটা সমস্যা কেনেকৈ সমাধান কৰিব বিচাৰিছে? চাওক, বৃহৎ বানপানীত নিবনুৱা আৰু জনসংখ্যা দুয়োটাইতো উটি গুচি যাব পাৰে। সেই নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আমি চান্দা সংস্কৃতিক আঁকোৱালি ল'ব লাগিব আৰু নতুন নতুন সংগঠন জন্ম দিব লাগিব আৰু নিজকে আমি পালি নেতা হিচাপে গঢ় দিব লাগিব। এইখিনি চাওক, এইবিলাকতো আছেই, খালি নিজকে সোমোৱাই লোৱাটোহে ডাঙৰ কথা। এতিয়া আমি দ্বিতীয়তে আহিছোঁ জনসংখ্যাৰ ক্ষেত্ৰত। জনসংখ্যা নিৰ্মূল হ'বলৈ হ'লে এখন গাঁৱত এটাহে সন্তান জন্ম দিব লাগিব এবছৰত। তেতিয়া সেইখন গাঁৱক আদৰ্শ গাঁও হিচাপে আমি স্বীকৃতি দিম। বানপানীৰ বিষয়ে আপুনি কি ক'ব? এতিয়া চাওক, বানপানীটো প্ৰকৃতিৰ অৱদান, আৰু মানুহটো প্ৰকৃতিৰে সৃষ্টি ন। চাওক, আমিতো প্ৰকৃতিৰ বিৰুদ্ধে যাব নোৱাৰোঁ। বানপানী উৎসৱক উপভোগৰ মাধ্যমেৰেহে আমি নিৰ্মূল কৰিব লাগিব। বাৰিষা অহাৰ লগে লগে সকলো মানুহে নদীৰ পানী, বৰষুণৰ পানী এইবিলাক ব্যৱহাৰ কৰিব লাগিব। আৰু এইবিলাক যদিহে ব্যৱহাৰ নকৰে, তেতিয়া আমি ঘৰত থকা দমকল, কুঁৱা এইবিলাক সকলোবিলাক আমি চিল কৰি দিম। সকলোৱে যদি নদীৰ পানী বা বৰষুণৰ পানীখিনি ব্যৱহাৰ কৰে, কাৰণ জনসংখ্যা চাওক কিমান জনসংখ্যা আছে, ইমানখিনি মানুহে যদি সেই পানীখিনি যদি ব্যৱহাৰ কৰে, তেতিয়াতো পানীটো এনেই নাইকিয়া হৈ যাব ন, হয় নে নহয় কওক আপুনি? বাহ, কি অপূৰ্ব পৰিকল্পনা আপোনালোকৰ দলৰ। আপোনালোক আগুৱাই যাওক আৰু যি পায় নিজে খাওক। ধন্যবাদ ছাৰ, আপোনাৰ বহুমূলীয়া সময় খৰচ কৰি আমাৰ তন্ত্ৰমন্ত্ৰ খবৰত অকণমান সময় দিয়াৰ বাবে আমি আপোনালোকৰ দলটিক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু লগতে আপোনালোকৰ দলটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু তন্ত্ৰমন্ত্ৰ খবৰে আপোনালোকৰ মাজত সদায় থাকিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। এয়া আমি উপস্থিত হৈছোঁ সি মেধাৱী ছাত্ৰ তীক্ষ্ণাতুৰৰ বাসগৃহত। আমি তেখেতৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰিম। আপোনালোকে চাই থাকিব আমাৰ চেনেল তন্ত্ৰমন্ত্ৰ খবৰ। মই ভাগ্যৱান বৰাই তন্ত্ৰমন্ত্ৰ খবৰৰ মাজলৈ লৈ আহিছোঁ এসময়ৰ এজন মেধাৱী ছাত্ৰ তীক্ষ্ণাতুৰ শইকীয়া। তেখেতৰ মনৰ কথা জানিবলৈ আমি এতিয়া চেষ্টা কৰিম। এয়া আমাৰ মাজত আছে তীক্ষ্ণাতুৰ শইকীয়া। চাওক, টোল কৰাটো সহজ। পৃথিৱীৰ আটাইতকৈ সহজ কামটোৱেই হৈছে মানুহক সমালোচনা কৰা, কিন্তু আত্মসমালোচনাইহে মানুহক জীৱশ্ৰেষ্ঠৰ শাৰীত থিয় কৰায়। চাওক, খুবেই সংগ্ৰাম আৰু অধ্যৱসায়ৰ ফলতহে আজি মই এই অৱস্থা পাবলৈ সক্ষম হৈছোঁ। যেতিয়া পৃথিৱীৰ বুকুলৈ আন্ধাৰ নামি আহে, তেতিয়া আমাৰ গাঁৱত কিছুমান মানুহৰ ঘৰত তুলসীৰ তলত চাকি জ্বলাইছিল, আৰু সেই চাকি গছৰ পোহৰত, তুলসী তলৰ সেই চাকি গছৰ পোহৰত গৈ মই পঢ়িছিলোঁ। আৰু যেতিয়াই সেই চাকি গছ নুমায়, তেতিয়াই মই ঘৰলৈ উভতি আহিছিলোঁ। পঢ়া শুনা সামৰি যেতিয়া ঘৰলৈ উভতি আহোঁ, ৰাস্তাৰ পৰা 100-150জনী জোনাকী পৰুৱা মই পকেটত ভৰাই আনিছিলোঁ, আৰু সেই জোনাকী পৰুৱাখিনি মোৰ ৰুমত মেলি দিছিলোঁ। আৰু সেই জোনাকী পৰুৱাৰ পোহৰত মই আকৌ পঢ়া শুনা আৰম্ভ কৰিছিলোঁ। আপুনি হয়তো বিশ্বাস নকৰিব, বিজুলী ঢেৰেকনি মাৰিলে মানুহ ভিতৰত সোমায়। মই কিন্তু ভৱিষ্যতৰ সপোন গঢ়িবৰ কাৰণে সেই
ঢেৰেকনিৰ পোহৰত মই কিতাপখন লৈ বাহিৰলৈ ওলাই যাওঁ আৰু সেই পোহৰত মই দেখা প্ৰত্যেকটো শব্দ মই তৎক্ষণাত মুখস্থ কৰি পেলাইছিলোঁ। হয় হয়। কি আচৰিত! আপোনাৰ কি আধ্য ব্যৱসায় আৰু কি কৰিছিল আপুনি? বিজুলী ঢেৰেকনিটো সদায় নামাৰে। হয়। মই বিজুলী ঢেৰেকনি পোহৰত পঢ়ি ক্ষান্ত থকা নাছিলোঁ। আচ্ছা। মই যেতিয়া বিড়ি চিগাৰেটৰ গোন্ধ পাওঁ হয়। তেতিয়া মই লাহেকৈ ওলাই গৈছিলোঁ। ওলাই গৈ সেই মানুহজনে চিগাৰেটটো বা বিড়িটো যেতিয়া পেলাই দিয়ে সেই টুকুৰাটো মই বুটলি আনিছিলোঁ। হয়। বুটলি আনি সেই টুকুৰাটো জ্বলাই পুনৰ মই কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। আচ্ছা আচ্ছা। সোপাটো মাৰি যিমানটো দেখোঁ সিমানকণ মই মুখস্থ কৰোঁ। তেনেকৈ মই পঢ়ি গৈছিলোঁ। কি আচৰিত! আপুনি বিজুলী ঢেৰেকনিত পঢ়িলে, তুলসী তলত পঢ়িলে, চিগাৰেটৰ পোহৰত পঢ়িলে, কিন্তু আপুনি দিনত কিয় পঢ়া নাছিলে? দিনত মই যুদ্ধ কৰিছিলোঁ। যুদ্ধ? কি যুদ্ধ? কাৰ লগত? মোৰ লগৰসকলৰ লগত দিনত পাবজি আৰু ফ্ৰী ফায়াৰত মই ব্যস্ত থাকিব লগা হৈছিল। বহুতো যুদ্ধ কৰিব লগা হৈছিল। ইমান ত্যাগ আৰু কষ্টৰ ফলত আজি মই এই অৱস্থাত উপনীত হ'বলৈ সক্ষম হৈছোঁ। ধন্যবাদ। আমি তন্ত্ৰমন্ত্ৰ খবৰ তৰফৰ পৰা আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। আহক এইবাৰ আমি সাক্ষাৎ গ্ৰহণ কৰোঁ প্ৰখ্যাত সাহিত্যিক ৰসমধুৰ শইকীয়া ডাঙৰীয়াৰ সৈতে। নমস্কাৰ। আপোনালোকে কেমেৰা এটাহে আনিছে নেকি? মোৰ কেমেৰা সৰহকৈ হ'লেহে ভাল লাগে। নিশ্চয়কৈ পৰৱৰ্তী সময়ত আৰু কেমেৰা আনিবলৈ আমি চেষ্টা কৰিম। সাহিত্যৰ সৃষ্টি আৰু আপোনাৰ ইমান সফলতাৰ আঁৰত কি আছে? চাওক, ঘনে ঘনে দিবা আলি, পৰ্বতৰ টিঙতো ৰুবা শালি। মই কোৱা নাই, মহাভাৰতৰ যুদ্ধৰ সময়ত আলেকজেণ্ডাৰে কৈ গৈছে। হয়, নিশ্চয়কৈ খুব মননশীল কথা ক'লে আপুনি। আপুনি ইমান বঁটা কেনেকৈ আজৰিছে? চাওক, ৰাজনীতিয়ে প্ৰধান সাহিত্য। মোকো সাহিত্যিক বুলি নকৈ সাহিত্যিক বুলি ক'লেই মই বেছি সুখী হ'ম। আপোনাৰ ইমান সৃষ্টিশীলতা ক'ৰ পৰা আহে? সাহিত্য মোৰ জীৱন। ফেচবুক, ইনষ্টা য'তেই আনে লিখা পাওঁ তাৰে দুষাৰি আজৰি মই লৈ আহোঁ। হিন্দী, ইংৰাজীৰ পৰা অনুবাদ কৰি নিজৰ বুলি প্ৰচাৰ কৰোঁ। মই সৃষ্টি কৰা সাহিত্য ৰাস্তাই পদূলিয়ে দৌৰি ফুৰিছে, মাত্ৰ ৰাইজেহে স্বীকৃতি দিয়া নাই। ধন্যবাদ ডাঙৰীয়া। আপোনাৰ বহুমূলীয়া সময় খৰচ কৰি আমাৰ তন্ত্ৰমন্ত্ৰ খবৰক অকণমান সময় দিয়াৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ সাহিত্য সৃষ্টি অসমৰ চুকে কোণে সকলোতে বিয়পি পৰক তাৰ আশা কামনা কৰিছোঁ। লগতে আপোনাৰ দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰি আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ।